Hi guys, welcome back to my YouTube channel H&N Blog. আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নলবাৰী জিলাৰ অন্তৰ্গত টকুৱা গাঁৱৰ থেতাগাঁও থান। ব্লগ তেন্তে আমি ভিডিঅ'টোলৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকক। Could you give us a chance if you might? And I just have a place one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, I always will meet again. Stop to care. We should just share love one day. মাথালি আহি পালোঁ আৰু এতিয়া আপোনালোকক যাই আছোঁ চাফা অভিযান কৰিবলৈ এতিয়া আমি যাই আছোঁ মন্দিৰৰ পিনে এতিয়া মথাউৰি নেকি ওখ হৈছিলে মথাউৰিটো চাফা কৰিছে মথাউৰিটো ধুনীয়া কৰিছে ঠাণ্ডা জেগা Could you give us a chance if you might? And I just have a place one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow. নামিব লাগিব অলপ ৰাস্তা বনাই আছেতো দেখিছে নতুনকৈ ৰাস্তা বনাই আছে এই মন্দিৰত মানে মানুহ অহাৰ কাৰণে ৰাস্তাটো মানে মথাউৰিটো যদিও পানী নুঠে তথাপিও মানে একদম অলপ বেয়া হৈ গৈছে আহোঁতে সেইকাৰণে এইবাৰ এই মথাউৰিটো মানে সম্পূৰ্ণকৈ ভালকৈ মানে নিৰ্মাণ কৰিবৰ কাৰণে কাম চলি আছে পুৰাতে কাম কৰি আছে মথাউৰিত গতিকে ভক্ত বহুত কম তথাপিও আহিছোঁ এতিয়াকৈ ভালকৈ এটা ভিডিঅ' দেখিম পুৰাতে কাম কৰি আছে পুৰা এইটো নতুনকৈ এইটো কাম চলিছে নেকি নতুন আঁচনি আছে নেকি ইয়াৰ কাৰণে এইটো মানে সম্পূৰ্ণ পাকা হ'ব এইটো মথাউৰিটো এইটো কেইমাহ মান হ'ল ইয়াত কাম চলি আছে কেইমাহ মান হ'ল এইটো কাম চলিব আজি 3-4 মাহ মান হ'ল নেকি 3-4 মাহ হ'ল 3-4 মাহ ধৰি মানে এইটো কাম চলি আছে আৰু সম্পূৰ্ণ হোৱা নাই আৰু এইটো 1 বছৰমান পিছত এইটো সম্পূৰ্ণ পাকা হ'ব গতিকে এইটো মানে ভক্তৰ কাৰণে এইটো এটা ভাল খবৰ মানুহৰ কাৰণে ভাল খবৰ ৰাস্তাটো সম্পূৰ্ণ পাকা হ'ব এইটো আমি এতিয়া মথাউৰিৰ পৰা নামিছোঁ এতিয়া নামি আহিছোঁ আমি বৰ্তমান আহি পাইছোঁ এয়া দেখিছে পৰিৱেশ একদম কলাখন সম্পূৰ্ণ আহি পালোঁ এতিয়া আপোনালোকক দেখুৱাম মই আৰু দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ সমগ্ৰ পৰিৱেশটো সমগ্ৰ চৌপাশটো দেখিব পাব এই ভিডিঅ'টোৰ জৰিয়তে কিন্তু চাই থাকক মই এবাৰ প্ৰথমে ভিডিঅ'টো দেখুৱাই লওঁ আৰু এতিয়া আমি যিহেতুকে আহিছোঁ ভৰিখন ধুম তাত যায় এইটো কম আৰু তাৰপিছত আমি মন্দিৰৰ ভিতৰত যাম চাৱালাম ধুনীয়াকৈ সেৱা চেৱা লৈ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম ভৰিহাতখন ধুই লওঁ বহুত দূৰৰ পৰা আহিছোঁতো ভৰিহাতখন ধুই লৈছোঁ এতিয়া ভৰিহাত ধুই উঠিলোঁ এতিয়া আমি যাম সৌটো মন্দিৰৰ একদম তাত পূজা চলি আছে ভক্ত আছে গতিকে আমি তাত যাম আৰু আপোনালোকক দেখুৱাম ভিতৰৰ পৰিৱেশটো ভিতৰখন দেখুৱাম এইবিলাক ভক্ত আহিছে গতিকে এই ভিডিঅ'টোত দেখিবলৈ পাব ভিতৰত যাম আমি প্ৰৱেশ কৰিম এতিয়া
ভিতৰত সোমালো আৰু দেখিছে ভিডিঅ'টোত কি সুন্দৰকৈ মানে পৰিষ্কাৰ হৈ আছে আৰু মন্দিৰটো সুন্দৰকৈ পৰিষ্কাৰ কৰিছে আৰু মানে এই কমিটিবিলাকে বিভিন্ন ভক্ত আহে যে সেইকাৰণে পৰিষ্কাৰ কৰি থৈ দিছে এইবিলাক Just one day. Alone and loud, that's how I feel. I dream all night and day. Could you give us a chance if you might? And I deserve it, please, one last time. Could you give us a chance? We'll be so far. সমগ্ৰ বস্তুখিনি এইটো কলাখন মানুহ কম আছে লকডাউনৰ অসুবিধাৰ কাৰণে আহিব পৰা নাই চাগে এয়া মই খুৰাহঁত আছে ইয়াত আহিছে ক'ৰ পৰা আহিছে মই জানিবলৈ চেষ্টা কৰিম খুৰা এজন খুৰা আপোনাৰ ক'ৰ পৰা আহিছে এনে মুকালমৰ পৰা আহিছে মানে এনেই যজ্ঞ চলিলে ইয়াত ফাগুন মাহত আহেনে এইবাৰে প্ৰথম আহিছে গতিকে মানুহ বেছি নাই লকডাউনৰ কাৰণে বাকী পুৰোহিতটো ইয়াত নাই পুৰোহিতটো নাই পুৰোহিত এতিয়া অলপ ওলাই যাম আৰু বাহিৰখন দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আহিছোঁ এতিয়া আপোনালোকক দেখুৱাম ইয়াৰ সমগ্ৰ পৰিৱেশটো চাই ল'ব এবাৰ এইটো ভোগঘৰ চাগে ভোগঘৰ এইটো দেখিছে ভোগঘৰ ইয়াত মানে হোমযজ্ঞত ইয়াতে ৰন্ধা হয় ফাগুন মাহ ইয়াত মানে ডাঙৰ যজ্ঞ পতা হয় ইয়াত যজ্ঞ হয় আৰু সেই যজ্ঞত ইয়াত ভোগ ৰন্ধা হয় গতিকে ইয়াত কোনো এতিয়া অনুষ্ঠান যদিও চলা নাই এইবিলাক তলা বন্ধ হৈ আছে ইয়াত সুন্দৰকৈ এইবিলাক নিৰ্মাণ কৰিছে টাইলছ সুন্দৰকৈ এইবিলাক টাইলছেৰে সজাইছে ধুনীয়াকৈ এইটো আহিছিলোঁ যোৱাবাৰ কিন্তু এনেকুৱা দেখা নাছিলোঁ এইবাৰ নতুনকৈ এইবিলাক কৰিছে ইয়াত দমকল বিভিন্ন পানীৰ একদম সুব্যৱস্থা কৰিছে এইবিলাক এয়া দাদা আপুনি ইয়াত স্থানীয় নেকি আপুনি ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে মানে প্ৰত্যেক বছৰে অহা জানে নাই এইবাৰে প্ৰথম আহিছে এতিয়া হোমযজ্ঞ হয় মানে হোমযজ্ঞত আহি পাইছে আহি পোৱা নাই এইবাৰে পাইছে হয় গতিকে এই খুৰা আছে আপুনি স্থানীয় নেকি খুৰা ইয়াৰ স্থানীয় মানে ইয়াত এই পুৰোহিত বা ইয়াত এনেই বিশেষ কোনো নাই দেখোন ইয়াত মানে পুৰোহিত নাথাকে নেকি ইয়াত মানে নিজে আহি মানে ইয়াত বন্তি জ্বলোৱা হয় ভক্ত নিজে বন্তি এইবিলাক জ্বলায় গতিকে পুৰোহিত নাথাকে ইয়াত হয় ইয়াৰ কণ ভাইটি অকণ ইয়াৰে নেকি বাবু তোমালোক ইয়াৰে ন অঁ ইয়াত থাকাই এনেই তোমালোকে এয়াতো কণ বাবু আছে ইয়াত গতিকে বাবু ইয়াত তুমি দোকানত মানে প্ৰত্যেক দিনাই দিয়ে থাকা নেকি নাথাকা হয় মানে কেনে বিক্ৰী চিক্ৰী কেনেকুৱা হয় ইয়াত মানে যজ্ঞ পাতিলে এনেই ভালে চলে আৰু গতিকে ইয়াত নিশ্চয় দোকানখন দি এনে বেলেগ কিবা কামৰ কাৰণে নাই ইয়াতে দোকানখন দি থাকা বৰ্তমান তুমি কি কৰি আছা পঢ়ি আছা কিমান শ্ৰেণীত পঢ়ি আছা তুমি 6ত এনেই ডেইলি আহিলে মানে ভক্ত থাকে নে নাই ইয়াত থাকে ডেইলি ভক্ত থাকে আৰু এনে বিক্ৰী কিমান মান হয় না আনুমানিক 300-400 মানে চলি যায় আৰু 300-400 দিয়ে এনে দেউতা ঘৰত কোন কোন আছে তোমাৰ মা আছে বা আছে আবা আছে হয় বাবুয়ে ক'লে যে দোকানখন দিয়ে তেখেত মানে কিছু অকাপ আহিছে আৰু ভক্তবৃন্দৰ কাৰণে এটা সুবিধা কৰি দিছে চাকি এইবিলাক দি পেলাই এইটো কিছু ভাল কাম কৰিছে এইটো এইটো এটা শিৱলিং এই থানখনৰ কাষতে লাগি আছে গতিকে ইয়াতো দাদা বাইদেউসকলে ভাইটিসকলে চাকিটো বন্তিয়েদি জ্বলাইছে তেন্তে আজিৰ ভিডিঅ'টোত এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু কোনোবা যদি চেনেলটোত নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনাৰ এটা ছাবস্ক্ৰাইবে আমাক ভিডিঅ' বনাবলৈ আগ্ৰহী কৰি তুলিব সাহস দিব গতিকে ছাবস্ক্ৰাইবটো কৰিবই কৰিব এতিয়া আমি আপোনালোকৰ পৰা অনুপ্ৰেৰণা পাম গতিকে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ তেন্তে বাই বাই